গণেশগুৰিত ভুলকৈ উপস্থাপন হ'ল নেকি জুবিন গাৰ্গৰ প্ৰতিচ্ছবি চিত্ৰশিল্পী মাৰ্চেল বৰুৱাই বিকৃত কৰিলে নেকি হাৰ্টথ্ৰব জুবিন গাৰ্গক কি কাৰণত সমালোচনাৰ সন্মুখীন মাৰ্চেল বৰুৱা ঈশ্বৰ পুত্ৰৰ ছবি অংকন কৰাটো ভুল আছিল নেকি মাৰ্চেল বৰুৱাৰ কথাতে কয় জাচি দিয়া সোণৰ হেনো আদৰ নাই তাকে প্ৰমাণ কৰি দিলে একাংশ পাবত গজায় জুবিন গাৰ্গৰ এখন বিশেষ ছবিক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে ক্ৰিয়া প্ৰতিক্ৰিয়াৰ মহানগৰী গণেশগুৰিৰ উৰণ সেতুৰ এটা বিশেষ খুঁটাত অংকিত জুবিন গাৰ্গৰ এই ছবিখন গুৱাহাটী উন্নয়নৰ কাম কাজ চলি থকাৰ বাবে মচি দিয়া কাৰ্যক লৈ সৃষ্টি হৈছে ক্ষোভ প্ৰতিক্ৰিয়া উল্লেখযোগ্য যে মাৰ্চেল বৰুৱা নামৰ চিত্ৰশিল্পীগৰাকীয়ে জুবিন গাৰ্গৰ বিয়োগৰ নিশা অকাই ছবিখনৰ গাতে লাগি আছিল এষাৰি বাক্য কমৰেড নেভাৰ ডাই এই আপ্ত বাক্যশাৰীক লৈও সৃষ্টি হৈছে একাংশৰ মাজত প্ৰতিক্ৰিয়া ইয়াৰ পাছতে পুনৰ ছবি অংকন কৰিবলৈ সাজু হোৱা মাৰ্চেল বৰুৱাক আৰক্ষীয়ে ছবি আঁকিব যাবলৈ বাধা প্ৰদান কৰাৰ পাছতো সেই বাধা অতিক্ৰম কৰি 18 জুন 2024 নিশা ভালেসংখ্যক লোকৰ উপস্থিতিত ছবিখন অংকন কৰে তেওঁ পিছে চিত্ৰশিল্পী বৰুৱাই অঁকা জুবিন গাৰ্গৰ সেই বিশেষ ছবিখন বিকৃত ছবি বুলি একাংশ লোকে মাৰ্চেল বৰুৱাক সমালোচনা কৰিছে সামাজিক মাধ্যমত সমালোচিত হোৱা বৰুৱাই পুনৰ এক ভিডিঅ'ৰ জৰিয়তে তেওঁ এই প্ৰতিক্ৰিয়াৰ প্ৰত্যুত্তৰ দিছে সামাজিক মাধ্যমত ভিডিঅ' প্ৰস্তুত কৰি মাৰ্চেল বৰুৱাই উল্লেখ কৰে যে 19 ছেপ্টেম্বৰ 2025 জুবিন গাৰ্গৰ বিয়োগৰ নিশা তেওঁ যোৰহাটৰ পৰা আহি গণেশগুৰিত আঁকিবলৈ আৰম্ভ কৰিছিল ছবিখন বৰুৱাই আৰম্ভ কৰা ছবিখন পাছলৈ সাধাৰণ ৰাইজেও অংকন কৰি সম্পূৰ্ণ কৰি তুলিছিল সেইদিনাৰ পৰিস্থিতিৰ কথা উল্লেখ কৰি তেওঁ এই কথা ব্যক্ত কৰে লগতে সেইদিনা নিশা ছবি আঁকিবলৈ পৰ্যাপ্ত সা সুবিধা যেনে জখলা ৰং আদি নথকাৰ কথাও প্ৰসংগক্ৰমে উল্লেখ কৰে মাৰ্চেল বৰুৱাই তেওঁ কয় যে গণেশগুৰিত অঁকা ছবিখন কেৱল তেওঁৱেই অঁকা নাছিল ইয়াত ৰাইজৰো হাতৰ পৰশ আছে তেওঁ পুনৰ ৰাইজলৈ অনুৰোধ জনাই কয় যে জুবিন গাৰ্গৰ ছবিখন তেওঁ পুনৰ ভালদৰে আঁকিবলৈ চেষ্টা কৰিব এইখনেই তেওঁ অঁকা জুবিনৰ প্ৰথম ছবি নহয় ইয়াৰ আগেও জুবিন গাৰ্গৰ বহু ছবি তেওঁ অংকন কৰা বুলি সদৰি কৰে সকলোকে নমস্কাৰ জনাইছোঁ এটা বিশেষ কাৰণত ভিডিঅ'টো বনাব লগা হ'ল বহুতে কৈ আছে যে ছবিখন ইমান বিকৃত ৰূপত ৰাখিছে জুবিনদাৰ লগত মিলা নাই বিভিন্ন ধৰণৰ কথা কৈ আছে সেইটো স্বাভাৱিক কথা বাৰু হয় জুবিনদাৰ লগত কাৰণ ছবিখন সম্পূৰ্ণ হোৱা নাই ছবি এখন সম্পূৰ্ণ কৰিবলৈ এখন ধুনীয়াকৈ ছবি বনাবলৈ যথেষ্ট সা সুবিধাৰ প্ৰয়োজন হয় ভাল জখলাৰ প্ৰয়োজন হয় ৰঙৰ প্ৰয়োজন হয় সময় লাগে গতিকে আমাৰ ওচৰত ইমান সেই সুবিধা নাছিলে কাৰণ মই যোৰহাটৰ পৰা আহিছিলোঁ আৰু ছবিখন ষ্টাৰ্ট কৰাৰ আগমুহূৰ্তৰ কেনে এটা পৰিৱেশৰ সন্মুখীন হ'ব লগা হৈছিলে সেয়াটো আপোনালোকে ইতিমধ্যে গম পাইছেই আৰু মই যিহেতু অলৰেডি কথা দিছোঁ যে জুবিনদাৰ সেই ছবিখন মই সম্পূৰ্ণ কৰি আঁকিম আপোনালোকে অকণমান মোক সময় দিয়ক আপোনালোকে অলপ ধৈৰ্য ধৰক এই কথাটো এবাৰ বুজিবলৈ চেষ্টা কৰক ছবিখন মই আকৌ সুন্দৰকৈ মই সম্পূৰ্ণ কৰিম এয়া মই আকৌ এবাৰ আপোনালোকক কথা দিছোঁ আৰু লগতে এইটো কথা ক'ব বিচাৰিম যে এটা খুব ভাল লগা কথা এটা এইটোৱে হৈছিলে যে ছবিখন এতিয়া মোৰ হৈ নাথাকিলে ছবিখন আৰম্ভ কৰিলোঁ আৰু মই বেছি সময় তাত নাথাকিলোঁ শেষত দেখিছোঁ যে ৰাইজে নিজেই গৈ আঁকিছে তেওঁলোকে আঁকিছে তাত লিখিছে এইটো খুব ধুনীয়া এটা পৰিৱেশ মোৰ দৃষ্টিত যে ৰাইজে নিজেই গৈ ছবিখনক নিজৰ ধৰণে হাত বোলাইছে এইটো খুব ধুনীয়া কথা আৰু মই নিশ্চয় ছবিখন সম্পূৰ্ণ কৰিম আৰু যদি কোনোবাই ভাবিছে যে সি ছবি আঁকিব নাজানে নেকি আপোনালোকে চাই ল'ব পাৰে মোৰ ইনষ্টাগ্ৰামত অলৰেডি জুবিনদাৰ যথেষ্ট ছবি আঁকিছোঁ গতিকে মোৰ ক'ব লগা ইমানেই সহায় সহযোগ কৰিব আগন্তুক দিনলৈও জুবিনদাৰ লৈ কাম কৰি যাম অকল জুবিনদাক লৈ বুলিয়ে নহয় ছ'চাইটিক লৈ বিভিন্ন ক্ষেত্ৰত সমাজক লৈ মোৰ গতিকে শেষত মোৰ ক'ব লগা সিমানেই এতিয়া প্ৰশ্ন হয় কিয় বাৰে বাৰে সমালোচনাৰ সন্মুখীন হ'ব লগা হৈছে মাৰ্চেল বৰুৱা কিয় এনেদৰে সমালোচনা কৰিছে সমালোচকে উত্তৰ কাৰোবাৰ হাতত আছেনে নিউজ ডেস্ক
ৰাইজিং নৰ্থ ইষ্ট।